আরে পেহি তুমি কি গানত ডান্স কৰি আছা দিলেতো ডাং খাবই ন কি হৰে আৰু ডাঙা আৰু অকমান ডাঙি দিয়া ওলোৱাই নাই ভালকে আৰু অকমান ডাঙি আৰু ইয়াত বুজিবলৈ অকল দুটাই আছে এটা হৈছে কমলা আৰু সৰি বন্ধুসকল মই মানে কমলা বুলি ক'লে ভুল হ'ব এইটো ৰবাব টেঙা বুলি ক'ব লাগিব হাই হেল্ল' মইনা কলিজা সকল খুব টাংকি খবৰ তোমালোকৰ আশা কৰোঁ সকলো ভালে আছা মোৰো খবৰ মজা আৰু আজি মই লৈ আহিছো আমাৰ অসম মুহি পেলোৱা অসম বাদ দিয়া অসমৰ বাহিৰৰ ল'ৰাও মুহি পেলোৱা মোহিনী বাইদেউ আৰু ভিডিঅ'টো কেৱল মই এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাম অকল ধেমালি কোনো যাতে চিৰিয়াছকৈ নলয় এইটো মই চিৰিয়াছকৈ বনোৱা নাই ভিডিঅ'টো চোৱা আৰু এনজয় কৰা তেন্তে আহা তাই ভাগৰ ভিডিঅ' এটা চাই লওঁ আৰু মজা লৈ লওঁ আৰু ডাঙা আৰু অকমান ডাঙি দিয়া ওলোৱাই নাই ভালকে আৰু অকমান ডাঙি দিয়া আৰু অকমান ডাঙি যিটো ছিংগাৰে গাইছে ছিংগাৰৰ লগত অভিনেত্ৰী এইক দিব লাগিছিলে ক'তনো এনেকুৱা প্ৰতিভাবিলাক থাকে মই বুজি নাপাওঁ বিচাৰি মানে বিচাৰিব লগাই নহয় ইনষ্টাগ্ৰামটো খুলিলে ডাইৰেক্ট ওলাই যায় লগত থকা কুকুৰটেও ভাবিছে চাগে মই কি পাপৰ ফলত এজনী ঘৰত পালোহি বুলি আৰু ইয়াত বুজিবলৈ অকল দুটাই আছে এটা হৈছে কমলা আৰু এটা হৈছে সেইকেইটা কাপোৰনো কেলে পিন্ধি ল'ব লাগে বাৰু পেহিদেউ সেইকেইটা চোন খুলি ল'লেও হয় এনেও মানে গোটেইখিনি দেখিছে আৰু দেখিবলৈ বাকী নাই সেইকেইটা চোন খুলি ল'লেও হয় ভাল লাগিলেহেঁতেন চাই কিনে বেছিকে এইটো মাৰ্কেটত নিউ ষ্টাইল হয় টাৱেলখন অকমান মানে হেৰি উলিয়াই কেনে যে পিন্ধিছে এইটো নিউ ষ্টাইল হয় আৰু ন এই মানে দেখাবলৈ অকল দুটা বস্তুৱে দেখাবলৈ আহে তাই কোনো টেলেণ্ট নাই তাই কোনো নাচিব নাজানে তাই কোনো গান গাব নাজানে তাই অকল দুটাই টেলেণ্ট আছে এটা হৈছে কমলা দুটা সৰি বন্ধুসকল মই মানে কমলা বুলি ক'লে ভুল হ'ব এইটো ৰবাব টেঙা বুলি ক'ব লাগিব লাজ লাগে মই ইমান বেয়া কথা নকওঁ গাইছ লাজ লাগে মই যাওঁগৈ আৰু চাগে নাথাকিম আৰু এইখন পৃথিৱীত বন্ধুসকল এই ভিডিঅ' চাই মোৰ এটা কথাই মনত আহিছে যোৱাকালি যে ভূমিকম্প হৈছিলে ভূমিকম্পৰ ফলত তাইৰ বাৰীত থকা কমলা দুটা হৰি নপৰিলে নে বাৰু এইটো কি আছিলে মানে বন্ধুসকল সজুচ নে পিঠা আৰু বন্ধুসকল তোৰ ৰিং লাইটটো লৈ পিনে কি কৰিছ সেইজনীক চাই কি কৰি আছে আৰে পেহি তুমি কি গানত ডান্স কৰি আছা দিলেতো ডাং খাবই ন মানে তুমি যিটো ভাবি কৰিছা ময়ো সেইটোৱে কৰিছো বেয়া নাপাবা দেই প্ৰথমতে এটা কথা কওঁ পেহি তুমি ফাৰ্ষ্টতে তোমাৰ ৰবাব টেঙাকেইটা কণ্ট্ৰল কৰিবা আৰু ছেকেণ্ডত এটা কথা কওঁ তুমি যদি এনেকুৱা ভিডিঅ' বনাব বিচাৰিছা তেনেহ'লে তোমাৰ সেই পেইণ্টি আৰু চেমিষ্ট্ৰি ঠিক আছে তুমি মিছাতে আমাৰ অসমীয়া কাপোৰযোৰ মানে মান সন্মানখিনি শেষ কৰি নেপেলাবা বন্ধুসকল কিছুমান ঘৰিয়াল পানীত নাথাকে কিছুমান বিচনাতো থাকে উদাহৰণ চাই লোৱা দেখিলা কিছুমান ঘৰিয়ালে চটপট কৰি বিচনাটো পিটপিটাই এনেকা কৰি ফুৰে কি পোকে কামুৰিলে তোমাক ঘনে ঘনে দিদি যাৰ ফলত তুমি আহি বিচনাত এনেকুৱা কৰি থাকিব লগা হৈছে কেনে দেখিছে ভাই অকমান লাহে লাহে দৌৰিবা পেহিদেউ নহলে তোমাৰ কমলা আহি তলত পৰিব লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ অভিমানী
হয় দিদি, লাহে লাহে মৰমো বাঢ়িছে আৰু মৰমৰ লগতে আৰু কিবা কিবি বাঢ়িছে নহয়নে? অনুগ্ৰহ কৰি তুমি আৰু অসমলৈ ঘূৰি নাহিবা পেহিদেউ। তুমি য'তে আছা ত'তে থাকা আৰু যি কাম কৰি গৈ আছা ন ধুনীয়াকৈ কৰি যোৱা। তুমি আগবাঢ়ি যোৱা, তুমি গৈ থাকা আৰু উভতি নাহিবা দেই। যদি কেনেবাকৈ অসমত তোমাক লগ পাওঁ নহয়, পাছফালৰ পৰা এনেকুৱা এটা থিয়গু দিম নহয়, পৃথিৱী বাঢ়ি হৈ ক'ৰবাত পৰিবাগে। অকল বুকুৱে কপে নে আৰু কিবা কিবি হয়? নহয় মানে তুমি যিটো বুজাইছা সেইটোৱে কৈছো। কমলা পাগল পাগল কৰি গোটেই ল'ৰাবোৰ মহিলা। আৰু এটা কথা কোৱাচোন, তোমাৰ গাত বাৰু কিবা পোক চোক আছে নি বাৰু? পোকে কামোৰা মহটো নিচিনা কৰি থাকা যে। আৰু দিদি তুমি চাগে কমলা বিকি বহুত পইচা পোৱা ন? সেইটো কি ক'ব লাগে নে তুমি সেক্সি হয় নে নহয়? ইমান ঠাণ্ডাটো যদি তোমাৰ গৰম লাগিছে তেনেহ'লে তুমি সেক্সি। ইমান ঠাণ্ডাত যদি তুমি কাপোৰ খুলিব পাৰিছা, যদি তুমি সেক্সি নহয় তেন্তে তোমাক কোনোবাই চাগে গৰম উঠাই থৈ গ'ল ন? ভিডিঅ' মানে ভাইৰেল হ'বলৈ খুব মন গাইজ, খুব মন। সেইটো কাৰণে মানে এনেকৈ ভিডিঅ' চিডিঅ' বনাই দিছে আৰু তাই ভাবিছে তাইক বহুতে ভাল পাব, ভাল পাইছে যিখিনি মানে সেনেকুৱা ন, ভাল পাব, খুব ভাল পাব। কিন্তু মানে এতিয়া কি বুলি ক'ম, আমাৰ নিচিনা বুলি ক'লে ভুল হ'ব, মানে আমাৰ অসমত ন, তাই ইয়াত অসমত স্থান নাই, অসমত তাইৰ কোনো স্থান নাই। তাই বাহিৰতে ঠিক আছে, তই বাহিৰত আছ, বাহিৰত থাকাই, তই আৰু অসমলৈ উভতি নাহিবি। মইতো লগ পালে তোক আন্ধাই মুন্ধাই পালেতো এনেকা থ'ম, কথা হবি আৰু মুঠতে। আমাৰ মানুহে যেতিয়া ধুনীয়া ধুনীয়া কণ্টেণ্টত ভিডিঅ' বনাব, যেতিয়া ভাল ভাল কণ্টেণ্টত ভাল ভাল ড্ৰেছ পিন্ধি ভিডিঅ' বনায় ন, তাত লাইক নাহে, তাত কমেণ্ট নাহে, লাইক নাহে। আৰু এইবিলাকত যদি বনাই নহয় বহুত আহে। আৰু সেইটো কাৰণে তুমি সেইটো পথে বাছি ল'লা, কাৰণ তোমাক লাগে লাইক কমেণ্ট, তোমাকতো সন্মান নালাগে। আৰু তোমাক দেখিলে ন মোৰ কিবা গা হিয়নি পিয়নি মানে চব ওলাই যায়, আৰু এই মাথাত ইমান ডাঙৰ এটা খং উঠে ন, তোমাক যে মোৰ জ্বলি থকা জুইত দলিয়াই দিব মন যায়। শেষত এটা কথা কওঁ, তোমালোকৰ নিচিনা ছোৱালীবিলাকৰ কাৰণে ন আমাৰ গোটেই ছোৱালী জাতটো বদনাম হয় জানা। আৰু তুমি যদি অসমীয়া হয় তেনেহ'লে ভাল ড্ৰেছ পিন্ধি ভিডিঅ' বনোৱা। যদি তুমি অসমৰ হয়, তুমি অসমৰ বাহিৰত আছো বুলিয়ে যে এনেকুৱা ড্ৰেছ পিন্ধি তুমি ভিডিঅ' বনাবা সেইটো নহয়, গম পাইছানে? আৰু ন এইবিলাক ড্ৰেছ পিন্ধি যদি ভিডিঅ' বনাব মন তেনেহ'লে তুমি আৰু অসম ঘূৰি নাহিবা আৰু অসমীয়া গানত ভিডিঅ' নবনাবা। তোমাৰ নিচিনা ছোৱালী আমাৰ ইয়াত অসমত ছোৱালী বুলি নকয়, বুলি কয়। কৰি তুমি আৰু অসমলৈ ঘূৰি নাহিবা। তুমি য'তে আছা তাতে থাকা আৰু যি কাম কৰি আছা তুমি আগবাঢ়ি যোৱা, তুমি ওপৰলৈ গৈ থাকা আৰু ঘূৰি নাহিবা। অসমলৈতো জাতকে নাহিবি, নহ'লে পাছফালৰ পৰা এটা থিয়গু দিম, একদম অসমৰ বাহিৰ হৈ ক'ৰবাত পৰিবিগে।